নাযাবিচোন বুঢ়ীজনীলৈ ল'বি অকণমান মোৰ ভৰি হেও নচলাই হ'ল আইঅ দেখিছ কেনেকৈ নষ্ট গৈছে অ পূজালৈ নাযাওঁ নেকি যাম টাউনত ছোৱালী চামগৈ পূজা চাবলৈ আমাকো ছোৱালী চাবি বুধই অলপ নহয় নহয় আইঅ আজি মইনাই কিনো পিন্ধালে মোক হে অ মইনা এখন গোটেই খোল খায়ে গৈছে বাৰুকে মেখেলাখন খোল নাখালে বুঢ়ী দিনটো পুৱাতে টচটো লৈ গৈছে মই কি লাজ নাপাওঁ নেকি হা ল'ৰা ছোৱালীবোৰে চবেই সুধিছে তোৰ আইতাজনীয়ে বোলে দিনতে টচটো কেলা লৈ সেই সন্ধিয়া হ'ব বুলিহে ঐ মানে বুজি পাবি অকণমান সন্ধিয়া হ'লে আমাক আগবঢ়াই দিবলৈ কোনো নাহিব আকৌ নিজে নিজেহে আহিব লাগিব তেতিয়া আন্ধাৰ মুন্ধাৰত মই এনেও নেদেখোঁ বুলি গম পাওঁৱেচোন সেইকাৰণে টচটো লৈ গৈছিলে এইফালে ঘৰ আনিছোঁ ধুনীয়া ধুনীয়া তোক মই টেডি বিয়াৰ খুজিলোঁ তই ঘৰটো আনি দেখুৱাইছ মোক নালাগে মোক ঘৰটো মই নাযাওঁ আজি পূজালৈ আজিয়ে কৈ থলোঁ তই কাইলৈ লগত যাবি মানুহজনী ওলাই যাবলৈ পালোহে গোটেই বাল্টিং চাংটিং পেলাই অ বুঢ়ী নাহোঁতে হাঁহক খুৱাবলৈ ধান কেইটামান লৈছোঁ পাবহিয়ে নহ'লে ঘৰ পালোহি পাই যেন তেনে বুঢ়ী তোক মই চালোহে তই যদি মোক পূজাত তই মোক বস্তু লৈয়ে দিব নোৱাৰ তই মোক নিছিলি কেলে মোক লাগিব মোক টেডি বিয়াৰটো লাগিব বুলি কৈছিলোঁ লাগিব মোক নাজানো মই বুঢ়ী দে মোক ক'বা দিয় সদায় পুতুলা কয় টেডি বিয়া এটা আনি দিম পূজাত হেৰি কাম কৰচোন বুলি ক এতিয়া কেলে নিদিলি কেলে তই ফুলা চৰটো মাৰি আছ কেলে ফুলা চৰটো মাৰি আছ কেলে তোক ঘৰটো আনি দিছোঁ নাই ইমান ধুনীয়া ঘৰটো তই ল'বি ঘৰটো ইমান ধুনীয়া বস্তু সদায় থবি মানুহে দেখি ভাল পাব অ মইনা কি হ'ল কি এইফালে দেখিছ ডাঙৰ বোৱাৰী খুব চাহ মানুহজনীয়ে খন্তেকৰ কাৰণে ওলাই যাবলৈ পালোহি তাই আহি ভৰাতে সোমালেহি আজি অ' বাবা ঘৰত ভাত মোৰ জমিনত আকৌ খাই নহয় সি বোলে এতিয়া যে আহিবলৈ পাৰিলে তাকো মানুহ নাথাকোতে চোৰ পুলিচত দিম মই ভঁৰালটো কিবা এটা দবদবা আছিলে খেদিবলৈ আহিলোঁ মই বোলো হাঁহৰ লগত ধান দুটামান লৈ ঐ বুঢ়ী হ'ল আমাৰ জমিনত দেখোন খাই নহওঁ বুলি কৈছিলে সেইজনী মোক দেখিবলৈ মন নাযায় গম পাইছ তই এতিয়া মোক তুলিলি তালিলি কাৰণে মই ডাঙৰ হ'লোঁ তাই নহ'লে আগতে মোক যিখন অত্যাচাৰ কৰে মা নাই বুলি হয়নে নহয় বতক হয় মোৰ ডাঙৰ বোৱাৰীজনী এজনী বৰ জহনী এই গোটেই ঘৰ দুভাগ কৰিলে বুজিছ তোৰ মাৰ কণা 3 বছৰ পিছতে দেউতা ঢুকালে তোক জন্ম দিয়ে মা ঢুকালে তাৰপৰা এই ডাঙৰ বোৱাৰীজনী এইজনীয়ে যি কৰিলে এই তোলে অকণো মৰম নালাগিলে নে দয়া মমতা বোলা বস্তু এটা নাই নে বাৰু তোক নেচাওঁ বুলি আলোচনী কৰিছিলে নহয় পাওঁতে তই মই এতিয়া এখন ঘৰ সাজি ইয়াত থাকিবলগীয়া হৈছে মোৰ ইমান টকা বিল্ডিং হেন ঘৰটো এৰি থৈ আহিবলগীয়া হ'ল এই ডাঙৰ ল'ৰাটো ইও কম নহয় মাইকী তলতীয়া সৰুটোৱে কিন্তু মোক বৰ মৰম কৰিছিলে দেই তই বুঢ়ী মই থাকোঁতে চিন্তা নকৰিবি গম পাইছ মই থকালৈকে তোক খুৱাম তোৰ মাৰলৈও মনত পৰে বিহু এটা আহিলে পূজা এটা আহিলে ল'ৰা ছোৱালী দুটালে মোক খুব মনত পৰে মই এদিন ডাঙৰ মানুহ হ'ম তোক মই ৰাজৰাণী কৰি ৰাখিম কৰি ৰাখিব নালাগে মোক তই মোক কাম বনকেইখনতে সহায় কৰি দিবিচোন অকণমান অত ডাঙৰ হ'লে এতিয়াও গাত কথা নাই পিছে এটা কথা আলু খোৱা হ'লি আৰু কাম বননো কি আৰু এনেও কৰি নহয় লাহে লাহে পিছে আমাৰ দেউতা ভাগৰ গাড়ীখন এনেহে এইখিনিতে পৰি থাকে তই বৰ্তাকে দি দিব পাৰচোন চলাবলৈ দিম অত দিনে মই কি খাইছোঁ কি নাই এতিয়া 4টা বছৰ হৈ গ'ল আজিলৈকে সি খবৰ ল'বলৈ আহিলে খং নকৰিবি কুল ঠেণ্ডা কুল হ দেই সেইবোৰ কথা ভাবিলে প্ৰেছাৰ ষ্টক হৈ মৰি যাবলৈহে মন যায় সেইবোৰ নাই নেভাবোঁ আৰু এতিয়া তোৰ মুখলৈ চাই আৰু মই সুখী এতিয়া খালি এতিয়া মোক পইচা কাল দিয়ে কিনিবলৈ নাপাওঁ ইমান পইচা নাই মোৰ ওচৰত নিদিলে 1000 টকা ক'ত পাওঁ বুঢ়ী তোৰ ওচৰত পইচা আছে তই মোক টেডি বিয়া এটা কিনি দিব নোৱাৰ তই কি হয় এটা কৈছ মোক কথা নাথাকে কঁকালটো মমৰাই গৈছে এতিয়া বহুত দাম বহুত দাম আজিৰ পৰা পূজা আৰম্ভ হৈছেহে এতিয়া বহুত দাম পূজা আহিলে ঐ বুঢ়ী তই এটা কাম কৰিবি বাবি চেপটো যে বাবি চেপটো কিনি দিবি মোক বাপেহঁতে
1300 টকা কৈছে 1300 টকা 1000 মান দিয়ে নেকি সুধি চাব পাৰ তই 1000 টকা তই কেইটা চোলা পাবি তোৰ নাতি এজনীহে দিবিচোন চাকৰি নকৰো নহয় মই গাড়ীখনৰ ভাড়া মাৰি যিকেইটকা পাওঁ বলেনে দিয়ে সিয়াও বুঢ়ী এফালে চা কি হ'ল তই এটা চোলাহে কিনি দিলি এটা চোলা পিন্ধি মই গোটেই 3 দিন ঘূৰি ফুৰিব লাগিব এতিয়া পিন্ধিবলৈ সেইটোকে তই পাইছ আমি আগতে কিমান টাপলি মাৰি মাৰি পিন্ধিলো এটা চোলাকে আমি 10 বছৰ পিন্ধো সেইটো যুগ নাই নহয় আকৌ এতিয়া সেইটো যুগ নাই এতিয়া উন্নতি হ'ল বহুত উন্নতি হ'ল কিন্তু আগতে আমাৰ ইমান হিংসা ভাবো নাছিলে ইমান মৰা কটা নাছিলে আজিকালি যিমানহে এইবোৰ অপৰাধ হৈছে মৰা কটা হৈছে আজিকালি নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক চিনি নাপায় কলি যুগত এইবোৰ হ'বই আৰু কৰিবিনো কি এতিয়া তই বুঢ়ী দিবি না নিদিয় ক নে ইয়াৰ ওপৰৰ পৰা জাপ মাৰি দিওঁ বাবিছেত দিবি দে ক বাবিছেত দিবি না নিদিয় ক নে ইয়াৰ ওপৰৰ পৰা জাপে পাই দিওঁ নেকি হে বুঢ়ী তই কাৰ লগত থাক থাকিবি হা জাপ মাৰি দিওঁ দে জাপ মাৰি দিওঁ দিওঁ নে কৈ যাওঁ জাপ মাৰি দিম জাপ মাৰি দে দিবি না ক বুলি কৈছোঁ দে ক দিবি না দিয় ক এতিয়া গৰম কৰি দিব নামিয়া দিম উত্তৰ নিদিয়া লতিয়া এঠাইত টোপ দি থৈ আহিছিলোঁ বৰশীটো খুটে যদি আৰু উঠাইহে দিম এইটো অকণমান লেলা কালাও দিয়া ভাল নহয় তো বুঢ়ীয়ে খাবতো বুঢ়ী দি মইনা উই ক'ত আছ তোৰ মুখৰ আগত দেখা নাই এইফালে চা কি খাই আছ জলপি ক'ত পালি ল কোনে দিলে তোক জলপি বৰন্দা দিলে আকৌ তাৰমানে টোপ দিছে পোৱা নাই এই বুঢ়ী মাৰক বৰশীকে ভাঙি তাই মোক গোলাঘাটত পূজা চাবলৈ লগ ধৰিছে যাম নে কি তই ওলাবি নহ'লে মোৰ লগতে সি তাৰমানে মোৰ ঘৰত 2খন গাড়ী চলাব খুজিছে তাৰ ওপৰত মই চকু কাণ দি থাকিব লাগিব মইনা ঐ মইনা কি হ'ল ভিতৰতে সোমাই কি কৰি আছ একো কোৱা নাই একো কৰা নাই মানে ওলাই আহ আকৌ বাহিৰলৈ ছোৱালীগতে ভিতৰত সোমাই আছ যে ভিতৰত মোৰ মুখখন নেচালে কি থাকিবই নোৱাৰ নি হা অকলে অকলে মানুহজনী বহি আছো চাচোন চা এইডোখৰ চাচোন কি হ'ল বুঢ়ী এডোখৰ চাচোন কি হ'ল বন্ধুকৰ গুলি মাৰি গোটেই কি কৰি পেলালে এতিয়া কৈছে যে মোক তাত নকলে কেলে দুশ্বৰ টাকি দি থৈ আহিলো দে কোন সেইকেইটা কলা ছোৱালী জোকাৰিবলৈ আহিছে বগী চাগি ছোৱালীজনী দেখি ধৰিবি কাইলৈ ধৰিম সিহঁতক কবি কোনকেইটা ল'ৰাই তোক মাৰিছিলে বন্ধুক মাৰিছে ফৰফা গ'ল চাগে চা ইমানকে নুচুবি ঐ বৰ বিষাই কাইলৈ মই 2টা জিন্স পেণ্ট পিন্ধি যাম নেকি গোটেই ভৰি আজি ফৰফাই আছে কি ক অকণমান হেৰি ডাঠ পিঠবোৰ পিন্ধিবি আকৌ অকণমান হেৰি এতিয়া তই ডাঙৰ হলি নহয় ডাঙৰ হ'লেও মই পাইছোঁ কোনেনো মাৰে জানো পিছফালৰ পৰা টিকাটো দুইশ লগাই দিবি এতিয়া চাই নাথাকিবি কেটেপ দি থৈ আহিবি পক্কই মই দিবি আৰু ৰাতিটোক মই নিনো সেইটো কাৰণেহে দেখো ল'ৰাবোৰে হেঁচা ঠেলা কৰে কোনোবাই আকৌ চিকুট মাৰি দিয়ে নহয় তই আকৌ যিহে দাং কাচি মই লগৰ ল'ৰা ছোৱালীবোৰৰ আগত লাজ নাপাম জানো বুলিব মইনা আইতাকে পূজালৈ আহি কাজিয়া কৰি ফুৰিছে এনেকৈ নক'ব জানো পিছত স্কুলত মুখে কথা শুনাব সেইকাৰণে আৰু নক'লো তোক টিকাত দিচাত দিলে পিছত ফৰফাই গৈছে পিছত ফটোৱা ল'ৰা তই কাম বন নাই বন্ধুকডাল ল'ব লৈ পিনি ক'ত ছোৱালী টিকাত টিকাব তইও এটা বন্ধুক কিনি দিম তোকো এটা বন্ধুক কিনি দিম এই যোনকেইটাই তোক মাৰিছিলে সিহঁতকো একদম ঠিকছে দি আহিবি এবাৰ কি কৰিলোঁ গম পাইছ কি বুঢ়াটোৰ লগত মই এই প্ৰথম পূজা চাবলৈ গৈছিলোঁ বিয়া হৈ আহোঁতেই তাৰপৰা ক দুইটাও বুটিকখনত গৈছোঁ আৰু পূজা চাবলৈ গোলাঘাট টাউনত দেখিবলৈ ধুনীয়া আছিল তেতিয়া কথাই বেলেগ আছিলে দেচোন একদম টকা ঠেকা হেন চেহেৰা লৈ আছিলোঁ এতিয়া বহুত জয় কৰি গ'লোঁ আৰু বয়সো হ'ল আৰু চেহেৰা আকৌ এটা কথা বয়স গ'লেই চেহেৰা চেচ আৰু ক'লো নহয় সেইকাৰণে চেহেৰাক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায় তাৰপৰা ঢেৰ দেখো হেঁচা ঠেলাত আৰু গৈছো আৰু মানুহৰ ভিৰ তই মুঠতে ৰৈ দিলেই হ'ল আৰু তোক নি পুৱাই দিবগে জেগা তাৰপৰা ক এটাই দিলে নহয় চিকুট মাৰি কঁকালতে তাৰপৰা বেলাউজৰ পৰা পিং এটা খুলিলো আৰু ৰ'বলৈ নাই ঠাই ধুই মাৰি দিছো কাৰ ঘাট লাগিছে গম নাপাওঁ বুঢ়ী তই বেলেগ চাহ আছিলি নেকি পিছে তই কঁকালে আকৌ নহাহেঁতেনো হয় তোৰ আগৰ ফটোখন মই দেখিছোঁ নহয় বেলেগ ধুনীয়া চেহেৰা আছিলে আকৌ হয়নে বুঢ়াই তোক পালে বুলি কবি তেনেকৈ ফুলি যাওঁ এতিয়াও পিছে এটালৈ যাব পৰাই হৈ আছো এই হ'ব বাৰু এতিয়া ৰাতিলৈ কি খাবি মাংস খাম আকৌ যাবি তেতিয়া মোনাখন লৈ এই বংশী ওচৰৰ পৰাই মাংস অকণমান লৈ আহিবি
এই সকলে নপঠাওঁ এইটো টোপ দি আছে নহয় ময়ো যাম আজি বাপেকে পকাই যাম তাই এই বুঢ়ী ক কথা এটা কওঁ তই বেয়া পাবি নেকি কেলে বেয়া পাৰিম ক বোলে ন কাহানী বা এনেকুৱা দিম কেলে সুধ আকৌ কেলে আহিলে বায়ে প্ৰতি গালখনকে চিকুটি থাকেহি এইফালে চিকুটিব এবাৰ সি চিকুটিতে গোটেই মোৰ গালত গুটি তাক মই কাহানী বা হাতে চাতে ভাঙিম তই চাবিচোন কি হ'ল হা তাৰপা কি তাৰপা মই থকাত দেখোন নেদেখোঁ মই থকা তোৰ ওচৰত আহি নাযায় দেখোন তই থাকিলে মোক নামাতে আকৌ সি মাক বাপেক নথকা ছোৱালীজনীৰ পৰা সি সুবিধা ল'ব খুজিছে ৰ এই বুঢ়ী মাক চিনি পাই নাই এই যে গাৰ্জেন মই পাহৰিলে পাইছোঁ এই বুঢ়ী ক বোলে ন যাইবিচোন ঠিকছে যাইম সি আহিলে হ'ল এবাৰ তাৰ নিচিনা ড্ৰাইভাৰ নহ'লেও হ'ব হয় নাই তো সি পইচাও খায় গম পাইছ যিকেইটা ভাড়া মাৰি পইচা দিয়ে তোক তাই সি দুটামান চান কাঢ়ি ল সেইদিনা যে তই সেই পাপুতিহঁতৰ যে ভাড়াটো মাৰিবলৈ বলেনক পঠিয়াইছিলি সেই ভাড়া সি 500হে দিলে বুলি ক'লে কিমান দিছিলে মোক পাপু দাই কৈছে নহয় হে তহঁতৰ বোলে আইতাক পইচাকেইটা দিলে নাই মই বোলে পইচা 700 দি পঠিয়াইছিলোঁ মইতো সেইদিনা তোক 500 দিয়াহে দেখিছিলোঁ আৰু পিছত দিছিলে জানো তাক দেখিছ গাড়ী চলোৱা তাক দৰমহা দিয়ে থাকোঁ সি পাপুতিহঁতৰ ভাড়াটোৰ পৰাও পইচা খাইছে তাৰমানে মই আকৌ পিছত তোক দিলে বুলিহে নাই প্ৰথমতে বৰ ভাল আছিলে এতিয়াহে তাৰ আচল চৰিত্ৰটো ওলাইছে এইবোৰ মানুহক বিশ্বাস কৰিব নোৱাৰি দেই অকৰা ভং পাই ঠগিব খুজিছে আচলতে আকৌ বুঢ়ী মাই অকৰা টেঙৰ মই পূজা চাবলৈ পইচা 100 দি থৈ গৈছে তই যে মোক 100 টকাৰ কথা নকৰি হে টিপতে মানে পইচাও নদি তই একদম ঘূৰাই দিবি তই সেইবোৰ বাদ দে টেডিবিয়ে লৈ দিবি নহয় কাইলৈ হ'ব মই বলেনক 100 টকা ঘূৰাই দিম যদি তই টেডিবিয়ে লৈ দিয় হয়তো বলেন ধৰ বুঢ়ী কাইলৈ চাবি চঞ্জাই দিবি তই আৰু মোৰ ঘৰত কাম কৰিব নালাগে তোৰ নিচিনা ড্ৰাইভাৰ নহ'লেও হ'ব 1 গুলি 2 চিকাৰ কৰিবলৈ আহিছে ফটো চাগে ঘূৰাই নিদিলেও হ'ব একদম দি দে লোকৰ ধান খালি দি দে বৰশীত মাছে খুটিবলৈ নেপালে খেল চেচেই